মন গলে এদিন কাখলে আহিবাচোন এদিন অকলে হাও হোয়াটসঅ্যাপত মেছেজটো কিয় চিন নাই হাও মেছেজটো কিয় চিন নাই কি হ'ল নিশ্চয় মোবাইলত পইচা আছে তোতে খুঁজবা লাগিব তোতে বা ক'ত আছে নেদিলে চালা দম দিম Dukde. Kiai, ini nangar kata besya. Mungkin ada bang niki, kalah niki mau. Dukde, mau mal terus le. 300 টাকা di. Mau mal terus tuh bore imde, mau nije bore imde. 300 টাকা deh, besi noy. Tuh mau dibayar bi, itu mau janu. 300 টাকা muter naik bapu. Mau kayak kamu karena tuh nasna niki. Bisa dim deh, itu naik mur. Noy dukde mau lagu ya besya. Tapi panggung korle nobo. মোৰ নাওমান সময় ৰিচাৰ্জ নহতে মোৰ কেনা অৱস্থা আছে তই গম পাইছ না তুমি 14 কথা মূৰত কমা নিবিলে দেউতে মুখটো তই চিনি বনাই তই জানাই মোৰ কেনা খং এই ভাঙি চিঙি সব সুৰমাৰ কৰি দিম ইতে মই কি কলি তই মই জানে মই কিনকে চলিছো দেউতে তই মোক দি দে কিন্তু পইচা মোৰ নাওমান সময় ৰিচাৰ্জ নাই মোৰ মাথা একদম খোলা হৈ গৈছে মোৰ মাথা কিন্তু তোৰ তো লাখ লাখ টাকা আছে তই 300 টাকা পদ কিনে কবাৰ পৰা হলে দিয়ে মোক তই যি কৰা জিনকে কৰা কৰবি যা মোৰ লগত পইচা নাই বুলি কৈছ না নাই কি কলি তই হলা পইচা মোক নেদা নেকি তই অ নেদা তই কি কৰবি তই দেখি আছৰা কি কৰলি তই লাগুন বস্তু ভাঙছ তই হা মই জানো তই কিনকে জানবি হা কপালৰ ঘাম মই মাটিত ফেলে কৈছে লাগুন বস্তু তই ভাঙাতে 2 সেকেন্ড লাগিল ৰখ তোক আজি ফাটি বিলা আবাদি গাঁও বুঢ়াক মাটি তোক তেজ পুত্ৰ কৰিম কি কৰিল তই দেউতা সামান্য তই 300 টাকাৰ কাৰণে ৰিচাৰ্জৰ কাৰণে তই মোক তেজ পুত্ৰ কৰিবি দে হ'ব দে ইটা গামবুৰা পাকে ইটা আহিবাই মোৰ এক গিলে কম থামাই নাই আজি মই উইলে দিম এক ঘৰৰ পৰা বছৰ গামবুৰা ছাৰ তাক তেজ পুত্ৰ কিয়া কৰিব তো তাকে তো মোৰো ভয় লাগছে একবাৰ কিয় তেজ পুত্ৰ কৰে জলচন যাইছা কি হয় আও গামবুৰা ছাৰ দিছি বক আমি তো আলু সরিটা কথা লগিতা মই মাছছা কানে আইলু তোর বলে পুত্রক তেজ পুত্র করা এবা কিয়া করা আমি তো নাজু দে তো কথা কিনতে আর কই দি ইটা আমি বেশি দেরি নকরু তই বা কিয় তেজ পুত্র করবা উৎসা পুত্রেক তই মন্তব্য দিলি ভাল পাম হবো এনা ধন মানুহ কি গামবুৰা কথা লৈছিল আজি মুখ জানি হসাই তেজ পুত্র করব মানে কথাটো হল এত দিন চলি মোক নালাগে ই একেদিন যি উৎপাত করছি আপনালোকে জানলি আচৰি দেব ৰাইজক শুনক মোৰ মন্তব্যটো আপনালোকে কওকচোন কান্ন ইচ্ছে যায় নিজৰ চলটোক তেজ পুত্ৰ কৰবা মোৰ উপায় নাই ই যি করছি একমাত্ৰ তেজ পুত্ৰ কৰিমে মই এক ঘৰৰ পৰা উলিয়াই দিবা খুজিছো আপনালোকে যি কৰা কৰক তই যদি ঠিক করছাই তাক তেজ পুত্ৰ কৰিম বুলি আমিনো আৰু কি কম তোৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত হয়নে ৰাইজ নমস্কাৰ ৰাইজ মোক আজি উঠে 300 টাকাৰ কাৰণে তেজ পুত্ৰ কৰলাক তে ৰাইজ মই আৰু বেডিং বান্ধো বাই বাই ৰাইজ বাই বাই
যাওঁ মোৰ হাততো এক টকাও পইচা নাই বাপা ঐ পেটত নিংনি তাৰ বাঢ়িছে কি ভোক লাগছিল এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ লেভেলত এতিয়া দেখোন এক টকাও পইচা নাই লগত এতিয়া কি খাওঁ মই মোবাইলত ৰিচাৰ্জ বাদ দি ঘৰতে যাওঁ নেকি নহয় ঘৰত গেলি বেয়া হ'ব তহঁতে গামবুঢ়া মাটি পুৰা উলিয়াই দিলাক মোক এতিয়া মোৰ তাতো আত্মসন্মান আছে মই আত্মসন্মান ৰক্ষা কৰি এতিয়া ঘৰত নেগলিও দিগদাৰ গেলিও দিগদাৰ কি উপায় নাই আৰু বাগান দি থকাই ভাল হ'ব